পুনৰ বৰলুইটত দুটাকৈ ঘটত শুকুৰবাৰে শৰাইঘাট দলঙৰ পৰা জাপ দিলে যুৱতীয়ে চিনাক্ত হোৱা নাই যুৱতীৰ পৰিচয় বৰলুইটত সন্ধানহীন জল পৰিবহণৰ এজন কৰ্মচাৰী SDRF আৰু NDRFৰ মহাবাহুত অভিযান কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে বৰলুইটৰ বক্ষত অৱস্থিত শৰাইঘাট দলং নো সেলফি জোন হিচাপে ঘোষণা কৰিছে যদিও কাৰ্যত অসাৰ প্ৰতিপন্ন সকলো ঘোষণা কাৰণ শুকুৰবাৰে পুৱাৰ ভাগত শৰাইঘাটৰ পৰা বৰলুইটৰ বুকুত জাপ দিলে এগৰাকী যুৱতীয়ে SDRF আৰু NDRFৰ উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়াও যেন বিচাৰি পোৱা নাই যুৱতীগৰাকীৰ মৃতদেহ ছোৱালীজনী আহিছিলে তাৰপৰা আমি সুধিলোঁ ক'ত যাব বাইদেউ তাৰপৰা ছোৱালীজনীয়ে ক'লে যে পাণ্ডুত যাম সুধিলোঁ ঘৰ ক'ত কৈছে পাণ্ডুত তাৰ আপুনি ক'ৰ পৰা আহিল কৈছে বোলে কোম্পানীত পইচা পাওঁ পইচা নিবলৈ আহিছিলোঁ এতিয়া খোজকাঢ়ি যাওঁ আমি বোলো গাড়ীত যাওঁ কৈছে এইকণ বাট গাড়ীত নাযাওঁ বোলে প্ৰায় আমি এনেকৈ খোজকাঢ়িয়ে গৈ থাকোঁ ৰাস্তা দি অহা যোৱা অনেক মানুহ কৰি থাকে এইটো যাবলৈ দিবই লাগিব বয়স 23 বছৰমান বয়স এনেকুৱাই হ'ব দেখাত ওখকৈ আছে অলপ বগা পাতলা এনেকুৱা আমি চাই থকালৈকে আমাৰ এলেকাই এনেকৈ দেখালৈকে কোনো ধৰণৰ এনেকুৱা জাপ চাপ হোৱা নাই গৈয়ে আছিল এটা ঘটনাটোৰ মাজতে কৰিলে চাগে অন্যহাতে বৃহস্পতিবাৰে নিশাৰ পৰা নিখোজ হৈ আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী হিতেশ বৈশ্য শুক্ৰেশ্বৰ ঘাটত ৰখাই থোৱা যোগমায়া ফেৰীৰ তলত ভৰি পিছল খাই প্ৰায় 24 ঘণ্টা ধৰি সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী SDRF আৰু NDRFে উদ্ধাৰ অভিযান বৃহস্পতিবাৰৰ নিশাৰ ভাগৰ পৰা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সুসূত্ৰ উলিয়াব পৰা নাই ব্যক্তিগৰাকীৰ কিন্তু ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ মন্তব্য শুনক কৃষ্ণ ৰাভা আৰু হিতেশ বৈশ্য আৰু মই বজাৰৰ পৰা বজাৰ কৰি সন্ধিয়া 7:35 হৈছে সিমান টাইমত আহি আছোঁ আহি থাকি তেখেতে ফুটপাথত তাতে বহিলে ওচৰতে আপুনি আহক এইটো বুলি তেখেতক মাতি কেনে মই আহি আছোঁ এই চেৰিখনৰ পৰা সেইখিনি পাওঁতে তেখেতে যিটো ৰাস্তা দি যাব লাগে ফাঁকটো দি তেওঁ ভৰিখন দিলে ভৰিখন দিয়ে তেওঁ পৰি গ'ল পৰি যাতে এটা আউজ শুনোতে মই বস্তুতা বুলি চিঞৰ কেনে আহিলোঁ আহি পেলাই সেইখিনিতো একো মানে ৰাইজে নাপালে আগত গৈ মানুহটো আকৌ ওলালগৈ তেতিয়া গৈ সেইখিনি পৰা আকৌ চিঞৰতে সেইফালৰ পৰা মানুহ আহিছে বাহা দিয়াত তাৰমানে তেখেতে আৰু ধৰিব নাপালে তেখেতে তল বৰলুইটৰ জলপৃষ্ঠৰ লগতে ভয়াৱহ সোঁতৰ বিপৰীতে উদ্ধাৰ অভিযান কাৰ্যত কিমান দূৰ অগ্ৰসৰ হয় এই লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট পলাশ ঠাকুৰীয়াৰ সহযোগত তৌফিক উদ্দিন আহমেদ আৰু অনিমেষ নাথ আসাম টক্স